আপোনালোকৰ কি খবৰ? সকলোৱে ভালে আছে? ময়ো ভালে আছো। আজি এটা নতুন ভিডিঅ'লৈকে স্বাগতম জনাইছো। আজি ভিডিঅ'টো যাম, আজি আমি লগত যাবলৈ ওলাইছো চাহপাত বাগান। চাহপাত বাগানত একদম শেষলৈকে চাই থাকো ভিডিঅ'টো, একদম এনজয় পাব। আৰু আমি ভিডিঅ'টো কাই কাই যাম শেষলৈকে আমি গোটেইখিনি চাব আৰু ধুনীয়া ধুনীয়া শ্বট দিবলৈ চেষ্টা কৰিম। ভিডিঅ'খিনিৰ শেষলৈ ক্লিপ নকৰিব। সকলো ভিডিঅ'বলৈ ওলাইছো এতিয়া আমি চাহপাত বাগানলৈকে। আমাৰ আহিবাৰ এটা ইউটিউবাৰ বাবু ভাই। ইউটিউবাৰ কি খবৰ? বাবু ভাই ভালে আছে না নাই? আছে আছে হলে সকলো ভালে আছে। আহি ভালে আছে অকণ ভাই আমাৰ লগত যাব। আহি ভালে আছে একজন মামা আছে, এটা মামা আছে বিকি মামা। আমি চাৰিজনে আমি যাবলৈ ওলাইছো। আমি একদম চাই থাকক। এনেকে আমি যাবলৈ ওলাইছো। আমি পালো এতিয়া টাইম বৈকুণ্ঠ পৰা আমি যাম। এতিয়া আমি যাই আছো। আমাৰ ইয়াৰ পৰা বেছি দূৰ নাই, আৰু ইয়াৰ পৰা 8 কিলোমিটাৰ আছে। আৰু আমি যাব লাগিছো। আৰু আমাৰ লগত একদম মানুহ বাঢ়িছে, নুফুলি ভাই বাঢ়িছে আমাৰ লগত। আমি 4জন আছিলো আৰু ৰাস্তাতে এইটো লগ পালো। 5জন হৈ যাম মানুহ। আৰু আছে বাবু ভাই, কি খবৰ? বাবু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবি। বাবু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াৰ পৰা 8 কিলোমিটাৰ আছে। যাই আছো আমি ভিডিঅ'টো এখনলৈকে চাই থাকো। এনেকে আমি যাই আছো চাহপাত বাগানলৈকে। আমি এতিয়ালৈকে যাই পোৱা নাই। ফাইনেলি এইখনে আছিল মানাছৰ কাষতে এখন চাহপাত বাগান লাগি আছে। চাহপাত বাগানখন আপোনালোকক উঠাম। আগতে আমি উঠাৰ আগতে এই ঘৰটাৰ আগতে উঠি চাম। এইটো ছয় ধুতি দিয়া হয়, এইটো হাতীৰ একদম ফটো। ভিডিঅ'টো আমাৰ লগত চাই থাকক। উঠাত দেখাই আছো। আমি উঠিবলৈ ওলাইছো ইখনত টংখানত একদম চাই থাকক। লং লাষ্টিং আহি পাই গলো। এইখন আমাৰ ঘৰটো ধুনীয়াকে ধুতি দিয়া হাতীৰ কাৰণে। এতিয়া আহি বহুত ভাল লাগিছে। কিবা এটা এতিয়া সৰু সৰু ভাইটি লগ পাইছো আৰু আমাৰ লগ আছে। ই ফটো উঠি আছে ধুনীয়াকে, ভিডিঅ' মানে আছে। এইফালে অকমান আছে কেমেৰামেন। ই আছে আমাৰ অসম ভাই কেমেৰামেন ভালে উঠা আনিছো। আৰু এটা মামা লুকাই আছে, এটা লাষ্ট নাই বহুত ভাল লাগিছে। বহুত খাৱা চলা হাতী দিয়া হয়। হাতী আহে ইয়াত হাতী দি থাকে। আৰু কি ক'ম, একদম ভাষাৰে বুজাব নোৱাৰো। বহুত কিবা এটা ভাল লাগিছে। এই মামা আহিবা কি দে বাবা বহুত লাষ্ট আৰু ভিডিঅ'টো ঢুকাইছো। কেনেকুৱা লাগিছে আপোনালোকে? ভাল লাগিছে না কাৰণে আপোনালোকে অনুভৱটো ক'ব। কিছুমানে চাহপাত বাগান মানুহৰ কাষত, কিছুমানে মাছ চাওক একদম ইয়াৰ পৰা একদম ডুংগৈ ঢুকাইছো। সেই এৰিয়াৰ পৰা একদম নাই। একদম এতিয়া চাইডে এতিয়া একদম সেই একদম এৰিয়ালৈকে, সেই ঘৰটালৈকে এতিয়া একদম এতিয়া ফটো উঠা হৈ গ'ল। একদম আমি চাৰিওফালে বাগানখন ঘূৰিবলৈ চেষ্টা কৰিম। একদম ভাল লাগিছিল। এতিয়া এইটো আহিছে, এটা বস্তু দেখা পালো। এতিয়া চাওক পিলম পাকেট চাকেট পেলাইছে, কাছৰ বটল চটল পেলাইছে। তো খাওক, বস্তুবিলাক খাই দি চাইডত পেলাই দি যাওক। সেইকাৰণে মই ভয় লাগিছে। পৰিৱেশটো এইটো লাষ্টলৈকে এইটো ভাল লাগি আছিল। কি ক'ম, একদম লাষ্ট টাইমত এনেকুৱা অৱস্থাত দেখা পালো। লাষ্টলৈকে আহিলে এতিয়া আৰু খাওক, চাইডত পেলাই দি যাওক বস্তুবোৰ। ইয়ে কথা মই সিটোৱে ৰুলত আৰু ভাষা নাই ইয়াৰ পৰা। দীঘলীয়া নকৰিম বুলি ভাবিছো আৰু ভিডিঅ'টো এতে শেষ কৰিম বুলি ভাবিছো। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা পালে? আপোনালোকে ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। জয় আই অসম, জয় আই অসম, জয় আই অসম।